নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টি ক'ৰ পৰা আৰম্ভ কৰিছোঁ আপোনালোকে দেখি গম পাইছে চাগে আৰু আমাৰ ইয়াত যিহেতু শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক জন্মোৎসৱ উদযাপন লিডু কেন্দ্ৰীয় নামঘৰত এইবাৰ 132টা নামঘৰ লগ লাগি পাতিছে আৰু বহুত ভাল লাগিছে। এফালে আমাৰ ভাগৱত ওলাই আছে। মই ইয়াৰে ভিডিঅ' কেইটামান কৰি থৈছিলোঁ দিম বুলি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, তো আজি দিবলৈ আপোনালোকৰ আগত পাৰিছোঁ আৰু তো ভিডিঅ'টো দিয়াত অলপ পলমো হ'ল, তাৰ বাবে মোক ক্ষমা কৰিব। এইদৰে ভাগৱত নিছে আমি আৰু পিছে যাম আৰু বহুত মানে এবছৰৰ পিছতে শোভাযাত্ৰাত গৈছোঁ আৰু দেই। এইদৰে আপোনালোকৰ সেইফালে হৈছেনে, শংকৰ উৎসৱ পাতিছেনে জনাব আপোনালোকে কমেণ্টত। আৰু এইদৰে আমি লগৰখিনিৰ লগত আমি লাহে লাহে ওলাই গৈছোঁ আৰু এনেতো খোজকাঢ়িব মনে নাযায়, কিন্তু লগৰ জাক পাতি গ'লে ইমান ভাল লাগে নহয়নে। আৰু এইফালে আমাৰ বিধায়ক ছাৰো লগতে গৈছোঁ আৰু আমি দেই, এইফালে আমাৰ প্ৰভা বাই। তাৰপিছত এনেকৈ ঠেলি কৰোঁতে যে কিমান চেণ্ডেল ছিঙিছে, মানে ভিৰ হৈ যায় নহয় জানো। তো সেয়াই আনফালে আকৌ পোষ্টাৰখন ধৰিবলৈ আমি দৌৰি আহিলোঁ আগলৈ। তো সকলো পিছফালে থাকিলে আহি আপাহঁতৰ ঘৰত পালোহি। আপাহঁতৰ ঘৰতো সেনেকৈ শৰাই দিলে ৰাস্তাতে। তাৰপিছত আৰু লগৰখিনি গাড়ীখনত উঠি গৈছোঁ। মই কৈছোঁ নাম, এতিয়াই নাম বুলি কৈছোঁ, সিহঁতক জোকাইছোঁ আৰু এইফালে একদম অহাৰ পৰা নাম লৈ আছে, এওঁলোকে পালে প্ৰথম শোভাযাত্ৰাত। মই আগতীয়াকৈ কৈ দিছোঁ আপোনালোকক। আৰু এইফালে আমাৰ বাইদেউক লগ পালোঁ। এইফালে বিষ্ণু চকচোন ইমান ধুনীয়াকৈ গৈছে, আৰামত চবচে আৰাম তেখেতে কৰিছে চাগে। তাৰপিছত এইদৰে লগৰজনী আৰু মই আহি আছোঁ খোজকাঢ়ি। এইফালে বহুত ভোকো লাগিছে, মানে এইপিনে ভাত কথা পাতি আহিছোঁ যে ভাতৰ গোন্ধ, মানে চব্জি গোন্ধ ইমান ধুনীয়া গোন্ধাইছে, ভোক লাগি গৈছে। আৰু এইফালে আমাৰ খোল বজায় আমাৰ টিমত আৰু দিহানামত, যিহেতু দিহানামো গাই আছোঁ ন আমি, অহা কাইলৈ প্ৰগ্ৰেমো আছে। তাৰপিছত এইফালে খাবলৈ আহিলোঁ আৰু বহুত ভোক লাগিছে আৰু ইমানেই মানুহ চকচোন, মানে কাকো মানে বহি দিবলৈ দিব পৰা নাই, থিয় খাইছোঁ। আকৌ ভাত পানী খাই আহি কেনে আমি এফালে যাবলৈ ওলালোঁ ভাচান, যিহেতু সেইদিনাখন ভাচানো আছিলে। আৰু যিহেতু মই ঘৰত অকলে আছিলোঁ, মানুহজনো গ'ল ওলাই মানে ভাচানত, আৰু বেটিও নাই আইতাকৰ ঘৰত। তো মই অকলে কি কৰিম, লগৰকেইগৰাকীয়ে লগ ধৰিলে। ভাগৰ লাগিছে এফালে দেই খোজকঢ়া, এফালে আকৌ ভাচানো চাব আহিছোঁ। আৰু এয়া আমাৰ দুৰ্গা বা বাইদেউ, তেখেতে আগতীয়াকৈ আহিলে আৰু আমাৰ অহা দেৰি হ'ল অলপ, তেখেতৰ ঘৰৰ ওচৰতে। আৰু এইটো মনসা পুখুৰী বুলি কয়, য'ত ভাচান কৰা হৈছে। আমাৰ লিডুৰ যিমানকেইখন পূজা আছে, মানে পূজা পাতে পূজা মণ্ডপে, তো ইয়াতে ভাচান কৰিব আহে। আৰু চাওকচোন ইমান ডাঙৰ পুখুৰী, লগতে ইমান ধুনীয়াকৈ ইয়াত বজাৰ বহে। ইমান বোকা হৈছে, মানে মোৰ ইফালে খেলিবলৈ মন যোৱা নাই জানেনে। ইয়াৰ পৰা আপোনালোকক দূৰৰ পৰাই দেখাইছোঁ আৰু দেই। আৰু এইদৰে মোৰ লগৰ কেইগৰাকী গুচি গ'ল আৰু এগৰাকী আছে। তাৰপিছত মই দাদাহঁতৰ লগতে আহি গ'লোঁ বাদাম খাই, যিহেতু মই থাৰ্মেলৰ গাড়ীতে গৈছিলোঁ। আৰু এইফালে চাওকচোন, মানে আমাৰ লিডু বজাৰ এখন ঠাকুৰবাৰী বুলি কয়, তাৰে হয়। কিমান মানুহ গৈছে বাপৰে বাপ, মানে বহুত ৰাতি হৈ যায়। মই বেছি ৰাতিলৈকে থাকিব নোৱাৰোঁ, সেইকাৰণে মই গুচি আহিলোঁ। যিহেতু ঘৰত কোনো নাছিল, সেইবাবে সোনকালে গুচি আহিব লগা হ'ল। আৰু এইফালে এগৰাকীক চাওকচোন, কোন হয়, মুখাৰ আঁৰত কোন আছে ক'ব নোৱাৰোঁ, কিন্তু বৰ ডেঞ্জাৰকৈ চাইছে দেই। ভাল লাগিলে, মই ভিডিঅ'টো কৰি থৈ দিলোঁ। তাৰপিছত আকৌ ৰাতিলৈ আহিলোঁ। আমাৰ ভাওনা আছিল প্ৰথমটো দিন, আৰু আমাৰ এই লোকেল ভাওনা আমাৰ এই নামঘৰৰে হয়। তাৰপিছত ভাওনা চাবলৈ আহিলোঁ এইদৰে, আৰু বহি লৈ ভাওনা চালোঁ। এইপিনে ভাগৰো লাগি আছে, প্ৰচেশ্যন গৈ কেনে আকৌ ভাচান চাবলৈ গ'লোঁ। আকৌ ভাচান চাবলৈ গৈ আহি আকৌ এইফালে ভাওনা চাবলৈ আহিলোঁ। তো সেইদৰে আজিলৈ ভিডিঅ' ইমানেই আছিল। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। আৰু নতুনকৈ কোনোবাই যদি মোৰ ভিডিঅ'বিলাক চাইছে, তেতিয়াহ'লে মোৰ পেজখন ফ'ল' কৰি থৈ যাব। তো আজিলৈ বাই বাই।